Hello everyone, welcome to my YouTube channel Basuri Bora. আজি মই বনাব গৈ আছো এটা বেলেগ ধৰণৰ বস্তু যোনটো আমি সৰু থাকোতে আমি খেলিছিলো আছাতে সেই বস্তু লৈ পেলা কাঠফুলা বুলি কয় সেইটো আজিকালি খাব পাই ওলাই আজিকালি তাৰ খেতি হয় তাকে আজি বনাবলৈ অলপ ট্রাই কৰো বুলি ভাবিছো এয়া মই মাছৰুম আনি কাটি মেলি তিয়াই পেলাই থৈ দিলো ইফালে আলু পিয়াজ কাটিলো আৰু ইফালে নহৰু পিয়াজ আদা আৰু বিলাহী এটা জলকীয়া দাও হ'ব এটা আমি মিক্সিত পিছি মেলি অলপ বনাবলৈ ট্রাই কৰো গ্ৰেভি টাইপত আপোনালোকক দেখাই আছো কেনেকৈ বনাম মই কেৰাহীখন ফাৰ্ষ্টে ধুই লও কেৰাহীখন লেতেৰা হৈ আছে তাৰপৰা আপোনালোকক দেখাই আছো আমি গরম তেলত পিয়াজ খিনি দিলো তাৰ পিছত আমি মাছৰুম খিনি দি দিম অলপ ফ্ৰাই কৰি অকমান চিনত থৈ পেলাই যোনখিনি আমি পেষ্ট বনাইছিলো বিলাহী নহৰু আদা জলকীয়া দি মেলি সেইখিনি আমি একদম আপুনি প্ৰস্তুতিৰ জোখেৰে হালধি দিব অলপ বহাই লব যাতে বস্তুটো ভালকে সিজে আমি উঠিয়াই দিলো জিৰা মছলা ইয়াৰ অলপ দি দিম অলপ টেষ্টৰ কাৰণে আমি চিকেন মছলাটো অলপ দি দিম আপোনালোকে গেছটো অলপ কমাই দি অলপ সিজিবৰ কাৰণে অলপ সময় আমি ঢাকন দি থম তাৰপিছত আকৌ আপোনালোকক দেখাই আছো তাৰপিছত এয়া অলপ সিজিয়ে গৈছে যিহেতু মাছৰুমটো ইমান টান নহয় বস্তুটো কোমলে কাৰণে অলপ সিজিছে এতিয়া মই লাহেকৈ ইয়াতে আলু দি দিওঁ আলু মই বেছি লোৱা নাই যিহেতু কোৱান্টিটিটো একদম কম মাছৰুমৰ